হেল্ল' গাইজ, আজি আকৌ আমি নতুন এটা ব্লগ একেটাই ৰাস্তা দিয়ে সেইপিনে যাম। আজি খালি আমাৰ হেৰিটো বেলেগ। আজি এটা নতুন কামত আহিছোঁ, ধান নিবলৈ। মুখখনে অহা নাই, কি ফেদা কেমেৰা এইটো, তইহে জানো আৰু দেই। হা অঁ, বহুত কষ্ট কৰে পঢ়াবলৈ ল'ৰা ছোৱালীক। ধেমালি নহয়তো ন। অঁ, সন্মান কৰিব লাগে সেইকাৰণে। এইফালে ভাল বগা বগা উঠে। হ'ব পাছত চাহ আজি চাহ ইমান ৰ'দত আহিছোঁ কষ্ট কৰি। খাবলৈ কি দিয়ে? ঢেকীয়া, লাই শাক, কেনেকৈ খাবা আৰু। কি ভালেই হৈছে, ইমান কষ্ট কৰাইছ, মাংস কমচে কম 1 কেজি খুৱাব পাৰোঁ। কি খুৱাইছ আৰু দেই। ইমান ৰ'দখন ইমান কষ্ট কৰিছোঁ কিয়? ভাত দুটামান খাম বুলিয়ে। বৰ ধুনীয়া জেগা এডোখৰ, চাব পাৰে আপুনি। এইবোৰ ধান এই পথাৰ মাজে যাওঁগৈ, বৰ কষ্ট হৈছে। খোৱাটো যদি ভাল নহয় কেনেকৈ কৰিম বাৰু ক। এটা কণী খোৱালে নহ'ব নহয়, এটা কুকুৰা খুৱাব লাগিব, তেতিয়াহে মালটো। দালি খোৱালেও নহ'ব। পথাৰ মাজে মাজে ইমান কষ্টকৈ ধান আনিছোঁ, মই জানিছোঁ। পৰিলোঁ। সেইবোৰ স্মৃতি হৈ থাকিব, মই তেতিয়া ধান আনিব নোৱাৰিম। হা জানো দেই কি হৈছে। দেখিব পাইছে কেনেকুৱা ধুনীয়া ৰাস্তা, পথাৰ মাজে মাজে। বৰ ধুনীয়া ধান হৈছে অ'। মই দিয়া সাৰবোৰ দিলে চাগে সিহঁতি, লোকৰ পৰা দেখি দিয়ে পটককৈ সাৰবোৰ। মই এটা দিছিলোঁ। বেয়া নাপাবি, মই ব্লগ বনাই আছোঁ, মানুহে দেখক বুলি। এইবোৰ কথাত মোৰ মানুহ মনটো হেৰি নহ'ব নি। তোৰ চোলা এটা নাই নি? কমচে কম বস্তা এটা চিলাই পিন্ধি আহিব পাৰ। বোলে হেৰিটো বেলেগ বোলে, বডিটো আছে বোলে, তেতিয়া বেলেগ কথা। হাড়ডাল ওলাই আছে, ওপা জেঙীয়া ওলাই আছে। নোৱাৰ নেকি তই? চোলাও এফৰ্ড কৰিব নোৱাৰ, তই তেনে বস্তাকে এফৰ্ড কৰ। এয়া দেখিছা, গ'লো খেল ধামকৈ পৰি গ'লোঁ গেটত। মই মানে জানো আহি থকা অভ্যাস আছে, তথাপিও আপোনালোকক দেখাম বুলিয়ে মই পৰি গৈছোঁগৈ। কিমান কষ্ট হয় দেখিছে গাইছ, মুখখনো ওলোৱা নাই কি গাইছ। মই কেমেৰাটো এংগুলটো নাজানো গাইছ, কেনেকৈ কৰি জানো। হা এই শ্ব' অফৰ কাৰণে আমি ধান নিয়া নাই নহয়, খাবলৈ নিছোঁ ব'ল। মই খালি ৰাইজক দেখাইছোঁ আৰু খেতি। হা মোৰ হেৰিয়াতে দিম, তই নাপাৱ। অঁ, তোৰতো সেইটো কাটি পেলাবি। সেইজন আমাৰ হেৰি ককাই মানে দেউতা। দেউতা বুলি কয় যে, আমি দেউতা বুলি কওঁ, উজু হয় ক'বলৈ। সেইজন কিতাপনো কিমান পঢ়িবি, কিতাপে পঢ়ি শেষ কৰিব পৰা নাই আমি। কেলে নালাগে, মোৰ মুখখন দেখিলে মানুহে চাই, ইমান হেৰি নি মই দেখা নাই নি, বেয়া নেকি মই? খালি কি মই 7 বছৰ বয়সৰ পৰা ধান নিয়া ফিট বুলি ওলাইছোঁ। তাক কৈ দিয়কচোন। স্কুল মানে মই হায়াৰ ছেকেণ্ডেৰী কি এইটো কি আছিলে, উচ্চতম মাধ্যমিক নকয়, কি বুলি কয় এইটো অসমীয়াত কিয় ডাঙৰি। আকৌ আহি আছোঁ দেই, আপুনি বান্ধক ৰ গাইছ। খেলা পিঠিটো ফফাই গৈছে কি খেলা, বহুত দিন নিয়া নাই যে গাইছ।
একদম ৰম ৰমকৈ ধৰিছে, পিঠিটো ৰম ৰমকৈ ধৰিছে। এনেকৈ কেনেকৈ ব্লগ বনাবি বাৰু? কেলা পিঠিটোৱে চাবি নে এইটোৱে চাবি? গাইজ কষ্ট কৰিব লাগে, যদি আমাৰ নিচিনা কৰিব লাগে, মানে মিনিমাম ৰেঞ্জত ফূৰ্তিটো কৰিব লাগে, তাৰপিছত কষ্ট কৰিব লাগে। গাইজ পিঠিটো হাড়ডালে মৰাই গৈছে, খুব হাও দিব পাৰে হাড়ডালে মোক। গাইজ বোলো অলপ পাছত কৰি আছোঁ, একো নহয়। গাইজ ফাইনেলি সেইখিনি থৈ আহিলোঁ, কৈছোঁ আকৌ মানে আৰু নেদেখাওঁ আৰু সিমানটোৱে আৰু কিনো আৰু কষ্টবোৰ দেখাই ভাল নালাগে নহয়। আপোনালোকে হাঁহিব, ময়ো হহুৱাইছোঁ, হাঁহিছে নাজানিছোঁ কিন্তু হহুৱাইছোঁ। বহুত কষ্ট, একদম কাণডোখৰ ৰমাই গৈছেগৈ আৰু নানিবি কৈ গৈছে, মইহে জানিছোঁ এতিয়া। নাখালেতো নোৱাৰি, পাপি পেটটোৱেতো নেমানে গাইজ, মনটোৱে মানিলোঁ। পেটৰ কাৰণে ইমান কষ্ট কৰিছোঁ, আৰু আছে সেয়া। ব'লক গাইজ তালৈকে যাওঁ, তাৰপিছত সমাপ্ত কৰিম আৰু। গাইজ শেষত কিনো কম, কষ্ট কৰিবা, কষ্ট কৰিলে ভাল, বেনিফিট ধেৰ। যিমান কৰিব পাৰে সিমান কৰিব লাগে। কষ্ট কেতিয়াও হেৰি নহয়, অপচয় নহয় ন, হৈছে নাই? কষ্টবোৰ কেতিয়াও অপচয় নহয়, কষ্ট ফল পায় সদায়। জানেই চাগে, যোজনা আছে কষ্ট ফল মিঠা, ধৈৰ্য ফলো মিঠা। কি ক'লোঁ মোৰ গাইজ ৰমাই গৈছে। আজি মই খাব লাগিব দেই, লোকেলটোকে খাম আৰু। লোকেলটো নাখালে একদম ইটোলৈ যাবই নোৱাৰিম, বহুত দাম, 300 তলত নাপায়েই একো। লোকেলটোৱে পায় আৰু 20 টকা 30 টকা, সেইটোকে খাম আৰু। কালি আছে নিয়ম এটা মোৰ আকৌ, জন্মদিন, তাকে আৰু কিবা এটা কৰিব লাগিব কাইলৈ। কমকৈ হ'লেও অকণমানি বটল এটা নিম আৰু নে কি গাইজ? আজি ইমানেই আৰু গাইজ, আৰু নবনাওঁ, ইমানটোৱে। বাই বাই, সুখত থাকা, মোক চাই থাকা, হাঁহি থাকা।